ইউপিপিএল কৈ আহিছোঁ আমাৰ চৰকাৰে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি 2 বছৰীয়া কাল 2 বছৰৰ কালত যিখিনি মানে আমি চলাই গৈছোঁ বা কৰি আহিছোঁ এই সময়ত মই এইখিনি কথা কৈ আছোঁ আমি মাটি জাতি আৰু মাতৃ সেই তিনিটাক লৈ পেলাই আমি পলিটিক্স কৰিব বিচৰা নাই যাৰ ফলত BPFৰ গাত লাগিছে হৃদয়ত লাগিছে আৰু তেওঁলোকৰ মাথাত টাঙোন পৰা নিচিনাকৈ পৰিছে কিয়নো 17 বছৰে যোৱা 17 বছৰে BPFে কোনো জাতিক মাটি দিয়া নাছিলে আৰু সকলো জাতিকে ইনক্লুডিং বড়ো ট্ৰাইবেল কমিউনিটি তেওঁলোকে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল কিন্তু ইয়াৰ পৰা স্পষ্ট আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই যেনেকৈ সমাজ এখন বিটিআৰ সমাজ এখন গঢ়িবলৈ গৈ আছে এইটো এটা উদাহৰণ যে সকলো জাতিক আমি ভাল পাওঁ কাৰণে সকলোকে লৈ পেলাই শান্তিৰে বসবাস কৰিব বিচাৰিছোঁ কাৰণে ঐক্যবদ্ধভাৱে আমি সমাজ এখন গঢ়িব বিচাৰিছোঁ কাৰণে মাটিৰ সমস্যাটো সমাধান কৰিবলৈ লেনমেলা কৰিছে আমি BPFৰ নিচিনা এনেকৈ আপোনাৰ মদৰ মেলা জোৱাৰ মেলা কিবা কিবি মানে কিবা কিবি আৰু ধৰি লওক আপোনালোকে এইবোৰ মেলা কৰি পেলাই আমি সমাজখন নষ্ট কৰিব বিচৰা নাই ইলেকশ্যনটো মুছলমানসকলক ইলেকশ্যন কৰিবৰ কাৰণে BPFে কিন্তু মোক প্ৰেছাৰ দি আছে মই আপোনালোকক তথ্য সহকাৰে দিব পাৰোঁ মোৰ হাতত আছে প্ৰমাণ আৰু এনেকুৱা আমুক ফাইলৰ আমুক প্লটৰ আমুক মুছলমানসকলক খেদিব লাগে এই কথাটো মোৰ তাত আছে কিন্তু আজিলৈকে মই এটা কথা স্পষ্ট যদি আমি মুছলমানসকলক কোনোবা ট্ৰাইবেল বেলেম ব্লকৰ পৰা আঁতৰাই দিব লাগে তেওঁলোকক আমি গৰু ছাগলীৰ নিচিনাকৈ খেদিলেই নহ'ব কিয়নো তেওঁলোক BTRৰ বাসিন্দা হিচাপে তেওঁলোকক আমি বিকল্প ৰাস্তা দেখুৱাব লাগিব বিকল্প ৰাস্তা নিদিয়াকৈ তেওঁলোকক কুকুৰ মেকুৰীৰ নিচিনা যদি খেদিব বিচাৰে সেইটো কেনেকৈ সমাজ আমি শান্তি সমাজ এটা বা এটা নতুন সমাজ গঢ়িবলৈ আমি পাৰিম সেইটো কাৰণতে আমি চিন্তাধাৰা কৰি সকলোৱে মিলা প্ৰীতিৰে কাম কৰিম বুলি সকলো জাতীয় সংগঠনকে লৈ পেলাই আমি ভিতৰে আলোচনা কৰি আছোঁ কেনেকৈ আমাৰ সমস্যাবোৰ সমাধান কৰিব পৰা যায় আপুনি চাওক পৃথিৱীত এনেকৈ সৰবজান ওলা নাই যে মই কালি মৰিম নে পৰহি মৰিম ক'ব পৰাকৈ হাগ্ৰামাই যদি হাগ্ৰামাও কৈছিলে আৰু তেওঁ কি নাম আছিলে MLA কি নাৰ্জাৰী আছিলে ৰবিৰাম নাৰ্জাৰী কৈছে জানুৱাৰীত বোলে তেওঁলোকৰ কপালটো ফুলিব মানে কি কয় কপৌ ফুল ফুলিব আৰু কিবা বোলে কি কয় ঔটেঙাৰ ফুলটো দেখিছেনে বগা ঔটেঙাৰ ফুলো বোলে ফুলিব তেওঁলোকৰ না কথাটো এটাই কথা চিন্তা কৰক যদি তেওঁলোকে সৰবজান আছিলে এই সময়ত BPF ডাবল PF কোন আছিলে লিডাৰ আপোনালোকে মোতকৈ বেছি জানে ডাবল পিৰ হেৰিটো প্ৰেচিডেণ্টটো আছিলে ৰবিৰাম নাৰ্জাৰী ছিংগেল পিৰ প্ৰেচিডেণ্টটো আছিলে হাগ্ৰামা এই দুজনৰ মাজত যে গুণামহৰ নিচিনা যুঁজ হৈছিলে তেওঁলোকে যদি সঁচাকৈ সৰবজান আছিলে তেওঁলোকৰ নেতৃত্বত কিয় আমি হাজাৰ মানুহৰ জীৱন মানে কি কয় আমাৰ পৰা আঁতৰিব যাব লগা হয়